আজি মোৰ লগত আছে ডিম্পু আৰু মই ভাবি আছিলোঁ ডিম্পুক কেইটামান কুৱেশ্যন সুধোঁ কাৰণ চবেই কিছুমান কথা জানিব বিচাৰে ডিম্পুৰ পৰা আৰু মোৰো বহুত কুৱেশ্যন আছে ডিম্পুক সুধিবৰ কাৰণে তো ডিম্পু ৰেডি লেটছ ষ্টাৰ্ট the show. এতিয়াতো বানপানী হৈ আছে ন বানপানীৰ কাৰণে চবেই ধৰি লওক সাহায্য হেৰি কৰে তুমি কিবা ভাবিছা নেকি প্লেনিং কৰিছা নেকি তেনেকুৱা কিবা সাহায্যৰ কাৰণে তুমি তোমাৰ পিনৰ পৰা নলবাৰীতো ইমান পানী হৈছে ন তাৰ মানে কি বানপানীটো আহেই মানে প্ৰথমবাৰ বানপানী দ্বিতীয়বাৰ বানপানী তো প্ৰথমবাৰ বানপানী নগৰ পিনে বহুত বেছি হৈছিলে তো নগৰ পিনে আমি কেইটামান ল'ৰা ছোৱালী এনেকৈ গ'লোঁ আৰু দিলোঁ আৰু এইবাৰ নলবাৰীত বানপানী হৈছে মানে বৰ্তমান কি হৈছে মানুহখিনি মানে অলৰেডি মথাউৰিত আছে আৰু চৰকাৰে সাহায্য দিয়ে আছে তো বৰ্তমান মানে আমি সাহায্য দি পেলাই মানে সেই নাপাম আৰু কিমান দিম আৰু তো বহুত বেছি হৈছে তো 2 দিনমান দেৰিকে যেতিয়া মানুহখিনি ঘৰ পাব তো সেই তেতিয়া আমি মানে দিম বুলি ভাবিছোঁ কাৰণ হেৰিয়াৰ পানীৰ পিছতো বহুতখিনি বেমাৰ চেমাৰ হয় পানীৰ পিছতে তেতিয়াও সাহায্য লাগিব তেতিয়া সাহায্য লাগিব সেইটো হয় বাৰু আৰু এতিয়া ইউটিউবৰ দুনিয়াটোত একদম ডিম্পু বুলি ক'লে মেইন ডিম্পু অসমৰ একদম ডিম্পু মেইন এই আজিকালি সকলোৱে চবৰে আছে বুলি কওঁতে মনত পৰিছে মানে কি হয় তোমাৰ প্ৰত্যেকে চেনেল খোলে ন কিন্তু আজিকালি নতুন নতুন চেনেলবিলাক ইমান নচলে তাৰ কিবা হেৰি আছে নেকি কিন্তু কণ্টেণ্টটো চবৰে থাকে ধৰি লোৱা সেইটো মানে অলপমান সেই আৰু কণ্টেণ্টটো ভাল দিব লাগিব আৰু একবাৰ যদি মানুহৰ ধৰক সোমাই আৰু চিনি পায় সি ভিডিঅ' বনায় তেতিয়াহ'লে চাই থাকে আৰু এনেকুৱা নহয় কিন্তু নতুনটো অলপমান নতুন ভাল ভিডিঅ' দি পিনে নতুনতে যদি নৰ্মেল ভিডিঅ' দিয়ে নতুনতে ধৰক এনে নৰ্মেল ভিডিঅ' দিলে তেতিয়া মানুহে তথাপি কিন্তু যদি অলপ অদ্ভুত টাইপৰ ভিডিঅ' বানপানীত গৈছে কিবা কৰিছে বা কিবা গছৰ ওপৰত উঠিছে আম পাৰিছে তেনেকুৱা তাৰমানে মানুহত যে হয় কি কৰে এনেকুৱা টাইপত ভিডিঅ' দিলে মানে চলিব সেইটো বাৰু হয় মই ভাবিছোঁ কিবা ট্ৰিক্স আছে নেকি যিটো ডিম্পুৱে ক'ব পাৰিব ইউটিউবত কোনটো ভিডিঅ' চলে কোনটো ভিডিঅ' নচলে কোনোৱে নাজানে ইউটিউবটো বেলেগ টাইপৰ বস্তু মানে তোমাৰ হায়েষ্ট ভিডিঅ' কিমান চলিছে মানে হেৰিয়াত ভিউজ কিমান হৈছে মোৰ এনে ফেচবুকতো দিওঁ ফেচবুকত এটা ভিডিঅ'ত 5 মিলিয়ন না কি আছে কিন্তু মই আজি চাইছিলোঁ 6.4 মিলিয়ন হৈছে যিটো তোমাৰ 2 মিলিয়ন হৈছিলে যে এনেকে চাই আছিলা তুমি যে একদম বিস্কুট এটা কাটি দিছিলা আচ্ছা এইটো 6.4 মিলিয়ন হ'লগে সেইটো তেতিয়া সেইটোলৈকে হায়েষ্ট আৰু ইউটিউবতো হৈছে এই হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বনাইছিলোঁ এইটোতো 3 কিবা মিলিয়ন মান হৈছে বিৰাট ধুনীয়া ভিডিঅ' হৈছে চবেই ধুনীয়া কিন্তু সেইটো মানে বহুত ধুনীয়া হৈছে ভিডিঅ'টো তোমাৰ ফেভৰেট ভিডিঅ' কোনটো তোমাৰ নিজৰখিনিৰ ভিতৰত বহুত আছে ফেভৰেট ভিডিঅ' কিন্তু বনাই আৰু এই সেইদিনা মই এটা বনাইছিলোঁ এই একঘৰ মানুহ আৰু তেখেতসকলে সাহায্য যদি নলয় চাইছিলোঁ সেনেকুৱা টাইপৰ ভিডিঅ' খুব ভাল লাগে মোৰ মানে কিবা এটা বেলেগ টাইপৰ কণ্টেণ্ট মানে আৰু তেনেকুৱাবোৰ ভাল লাগে আৰু তুমি যেতিয়া ভিডিঅ'টো আপলোড কৰা তাৰপিছত তুমি চোৱা নে নিজে একবাৰ চাওঁ আপলোড কৰা আগত চোৱা আৰু পিছতো চোৱা নে আগত নাচাওঁ নোচোৱা আগত মানে এডিট কৰোঁতে যি হয় সেইটোৱে আৰু আপলোড কৰাৰ পিছত একবাৰ চাওঁ আৰু কিবা ভুল চুল থাকিলে ইউটিউবত ঠিক কৰি দিব পাৰি না আপলোড কৰাৰ পিছতো মানে কাটি দিব পাৰি সেইকাৰণে চাই দিয়া হয় কিমান ইয়াৰ্ছ হ'ল তোমাৰ হেৰি চেনেল খোলা 3 বছৰমান হ'ল চাগে এই জিঅ' আহিছিল জিঅ' হোৱাৰ পৰাই 2018 লাষ্ট মানৰ পৰা 19 20 21 আৰু সেই আৰু 4 বছৰমান হৈ গ'ল 2-3 বছৰ হ'ল আৰু এনে তুমি হেৰি এইটো কি বুলি কয় এনেতো ব্লগ বনাই থাকা বা হেৰি ট্ৰেভেল কৰি থাকা কেতিয়াবা ফেমিলিৰ লগত ট্ৰেভেল কৰা তেনেকুৱা প্লেনিং আছে নেকি আমাৰ মানে অলপ বিজিয়ে থাকে না মানুহবিলাক আমাৰ দেউতাইও চাকৰি কৰে মায়েও সৰুকে জব কৰে আৰু সকলোৱে নিজৰ কামত বিজি আৰু যেতিয়া সময় ওলাব তেতিয়া যাম আৰু এনে এতিয়া ইণ্ডিয়াৰ বাহিৰত যোৱাৰ প্লেনিং আছে নেকি প্লেনিং আছিলে মই ভিছা এখন এপ্লাই কৰি থৈ দিছিলোঁ ইংলেণ্ডৰ কাৰণে কিন্তু মানে এই যিটো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি আছে তাৰ কাৰণে মানে ভিছাখন লেট হৈ আছে মানে হ'লে যাব পাৰিবা তেতিয়া ভিছাখন হ'লে মানে যাম গৈ পিনে মানে ফুৰি আহিম একবাৰ আৰু একদম সবতছে ডাঙৰ কোৱেশ্চন সেইটো হৈ গ'ল কোৱেশ্চন কেইটা চাই আছে আৰু আপোনালোকৰ এই যিটো চেনেলটো চাই থাকিব সাবস্ক্ৰাইব কৰি থৈ দিব ভাল ভিডিঅ' পাই থাকিব একদম সবতছে ডাঙৰ কোৱেশ্চন সেইটো হৈ গ'ল ডিম্পুৰ মান্থলি ইনকাম সেইটো মানে কি ইউটিউবত যদি মাৰা হয় তোমাৰ $15 আহে গুগলত যদি মাৰা হয় তেতিয়া আহে তোমাৰ $15 মানে এপ্ৰক্স তোমাৰ 12 লাখৰ ওচৰা-ওচৰি 11.72 লাখ কিবা সম্ভৱে নহয় আৰু মানুহে কয় ডিম্পুৰ মান্থলি ইনকাম মানে 3 to 4 লাখ মান হ'ব চবৰ মুখে এইটো
কিমান দূৰ সত্য ডিম্পুৰ তাৰ মানে মান্থলি এইটো বস্তু ক'ব পৰা এনেকে ডাইৰেক্ট প্ৰব্লেম আছে কাৰণ মানে একে নাথাকে না একে চেম এতিয়া ধৰক মই কিবা এটা সেই আহিছে ক'ৰবাত গৈছো ফুৰিব ইংলেণ্ডত গৈছো তাতে বেছিকে ভিডিঅ' দিয়া যাব তাত মানুহ ভিডিঅ' বেছিকে ভিউ আহিব বেছিকে চাব আৰু কেতিয়াবা এতিয়া আৰু মই ইমান সেই ভিডিঅ' দিয়া নাই আৰু নৰ্মেল ভিডিঅ' দি আছো এতিয়া নাচায় আৰু যিহেতু এডভাৰটাইজমেণ্টৰ ওপৰত কথা কেতিয়া এডভাৰটাইজমেণ্টৰ কেতিয়াবা ৰেটবিলাক বেছি হৈ থাকে দুৰ্গা পূজাৰ সময়ত বেছি হৈ থাকে তো ক'ব পৰা নাযায় তো আকাশ পাতাল কেতিয়াবা যদি 1 লাখ থাকে কেতিয়াবা 50,000 থাকিব পাৰে মানে একদম আকাশ পাতাল তো সেইটো বস্তু সেইকাৰণে ক'ব পৰা নাযায় ষ্টেবল নাথাকে চৰকাৰী চাকৰি নহয় না নতুন গাড়ী ল'লা তুমি থাৰ সেইখন থাৰ একদম খাৰা হৈ আছে গপচ গাড়ী আৰু কিন্তু তোমাৰ থাৰে কিয় বেলেগ গাড়ী নহয় ন থাৰে এই মানে এটা ইচ্ছা আছিল থাৰখন কিনা মানে যেতিয়াৰ পৰা ওলাইছিল থাৰখন তেতিয়াৰ পৰাই মানে থাৰৰ ভিডিঅ' চাই থাকো মই আৰু যেতিয়া ইয়াত আহিছিলো এই সিহঁত 700ৰ সিহঁত তাতো থাৰখন দেখি পেলাই খুব ভাল লাগিছিল তো ভাবিছিলো থাৰে এখন কিনিম সেইকাৰণে থাৰে তাৰপিছত থাৰে কিন্তু তেজপুৰৰ পৰা কিয় হা গুৱাহাটীতো ওচৰ হৈছিলে তোমাৰ এই তেজপুৰত কিনিলো আৰু তেজপুৰখন মোৰ মৰম আৰু সেইকাৰণে নাম্বাৰটো তেজপুৰত লৈছো হয় নেকি দাদা মৰমৰ সেইকাৰণে কিনো আৰু তেজপুৰৰ পৰা চবৰে AS14 মোৰ থাকো AS12 লেভেলে বেলেগ তেজপুৰৰ মানে ভাবো সদায় এইটো কিন্তু আচৰিত কথা মানে নলবাৰীত কিনে 01 লৈ ইউনিক মানে মোৰ মানে এটা কোৱেশ্চন মনত আহে হা যে ডিম্পুকটো ইমান মানুহে চিনি পায় বা ইমান মানুহে ভাল পায় কিবা জব অফাৰ কৰে নে কোনোবাই জব মানে এই ডাইৰেক্ট তেনেকুৱা জব অফাৰ নকৰে কিন্তু কিছুমান ধৰক কোম্পানী সেই কৰে আৰু মানে আমাৰ প্ৰডাক্টৰ প্ৰমোচন টাইপৰ জব আৰু ডাইৰেক্ট তাৰমানে মই কাম কৰা হিচাপে জব নহয় প্ৰমোচন টাইপৰ জব মানে সেই কৰে আৰু ডিম্পু বিয়াৰ কাৰণে ডাইৰেক্ট প্ৰপ'জাল তেনেকা কৰে নেকি কিন্তু বহুতে এনেকে মেছেজ মেইল কৰে যে আমাৰ এটা সৰু বাবু আছে সি খুব কৈ থাকে নাম্বাৰটো দি দিয়ে একবাৰ কথা পাতাচোন বহুতে বাৰ্থডে থাকিলে যে আমাৰ আজি উইচ কৰি দিব লাগে ময়ো দিওঁ যিমান পাৰো ভাল লাগে মানে কি হয় তুমি বাচ্চাবোৰক বহুত বাচ্চাই মানে ডিম্পুক বহুত বেছি ভাল পায় সেইকাৰণে তাৰ কাৰণে মানে সিহঁতে হেৰি কৰে বাচ্চাবিলাকে বেছিকে দিয়ে আৰু মানে মানুহে বহুতে জানিব বিচাৰিছে যে ডিম্পুৰ গাৰ্লফ্ৰেণ্ড কোন এতিয়া ডিম্পুৱে গাড়ী ল'লে ঘৰ বনালে কিন্তু বিয়া কেতিয়া পাতিব দেৰি আছে দেৰি আছে নেকি তেন্তে ঠিক আছে